হেল্ল' গাইজ, মই আচলতে এটা বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছিলোঁ আজি, কিন্তু টপিকটো বেলেগ হ'ল। চ' এনিৱে মই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা কেইমাহমান আগতে সাধাৰণ ষ্টেচনত ভিক্ষাখুৰী পূজা এগৰাকী মহিলা বিখ্যাত হৈ পৰিছিল এটা সৰু 6 ছেকেণ্ডৰ গানৰ দ্বাৰা। আৰু গানটো এনেকুৱাকৈ গাইছিল গোটেই ভাৰতবাসীয়ে মানে মনমুগ্ধ হৈ গৈছিল। গানটো ভিউজ বাঢ়িল, শ্বেয়াৰ বাঢ়িল, অনুৰাগী বাঢ়িল আৰু গানটোৱে গৈ গৈ বলিউড পালে। এতিয়া মই কোনগৰাকী মহিলাৰ কথা কৈ আছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছেই। চ' ৰাণু মণ্ডলে ৰাতিটোৰ ভিতৰতে ষ্টাৰ হৈ গ'ল, বলিউড পালে, বহুতো গীতো গালে বলিউডত গৈ। এতিয়া ৰাণু মণ্ডলৰ শেহতীয়া কিছুমান বিতৰ্কৰ মাজত সোমাইছে ৰাণু মণ্ডল। কোনোবাক বোলে গালি দিছে, কোনোবাক বোলে চেলফি উঠিবলৈ যাওঁতে মানা কৰিছে, কোনোবাক বোলে কৈছে ডোন্ট টাচ মি, আই এম এ ষ্টাৰ নাও। চ' মই এইটো টপিকৰ ওপৰত অলপমান কথা ক'বলৈ গৈছোঁ যে আচলতে মানুহবিলাকে কি কৈ আছে, কি কৰি আছে। চ' মোৰ এনেকুৱা লাগিল যে মই দুটামান কথা মোৰ ক'বলগীয়া আছে এই ক্ষেত্ৰতো। চ' মই ভিডিঅ'টো বনালোঁ। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল, ৰাণু মণ্ডলে ভাল গীত গালে, আমি বাবা দিলোঁ। ৰাণু মণ্ডলে শেহতীয়া কিছুমান কাম কৰিলে, আমি একেবাৰে তললৈ নমাই দিলোঁ, আমি এতিয়া মানে গালি দিলোঁ। আচলতে হৈছে কি, দোষ কাৰ আচলতে? ঠিক আছে, আমি দোষৰ কথা ক'বলৈ নাযাওঁ বাৰু, কিন্তু ৰাণু মণ্ডলে লিটাৰেট নহয়। ৰাণু মণ্ডলে যিখিনি কাম কৰিছে সেইটো যদি একদম আমি মৰফলজিকেলি চাবলৈ যাওঁ, সেইটো নিজৰ ক্ষেত্ৰতে হ'ব। আপোনাকো যদি একেৰাতিৰ ভিতৰতে ষ্টাৰ বনাই দিওঁ, আপুনি হয়তো সেইখিনি কামেই কৰিব, কিয় নকৰিব? চাওক, আমাক সৰুৰ পৰা আমাক শিকাই পঠোৱা হয়। আমাক স্কুলৰ প্ৰথম যোৱা দিনটোৰ পৰা আপুনি মনত কৰক, প্ৰথম আপুনি স্কুলত যোৱা দিনটোৰ পৰা আজিলৈকে আপোনাক হিচাপ কৰক, আপুনি প্ৰত্যেকটো কামৰ আগতে কিছু হ'লেও আপুনি প্ৰস্তুতি কৰিছে। স্কুললৈ যোৱাৰ আগত বা ঘৰলৈ আলহী অহাৰ আগত আপোনাক অলপ হ'লেও প্ৰস্তুতি দিছে, প্ৰস্তুতি কৰিছে আপুনি। বা এটা চাকৰিত ইণ্টাৰভিউ দিয়াৰ আগতে আপুনি প্ৰস্তুতি কৰিছে, কোনোবাত এক্সাম দিবলৈ গৈছে, প্ৰস্তুতি কৰিছে। কিন্তু ৰাণু মণ্ডলে সেইখিনি সময় পালে জানো? ৰাণু মণ্ডলে আজি যোৱাকালি ষ্টেচনত পৰি আছিল, ষ্টেচনত কোনে গুৰুত্ব দিয়া নাছিল, ভিক্ষা খুজি খাই আছিল। হঠাতে এটা গান গালে, গানটো কি ভাইৰেল হৈছে কি হোৱা নাই সেইটো পাছৰ কথা। ৰাণু মণ্ডলে গানটো গালে, আমি বাবা দিলোঁ, গানটো ভাইৰেল হৈ গ'ল, ভিউজ পালে, গৈ বলিউড পালে। এতিয়া বলিউডত গান গালে আৰু এতিয়া কৈ দিয়া হ'ল তুমি এতিয়া ষ্টেচন পাহৰি যোৱা, আজিৰ পৰা তুমি ষ্টাৰ, তুমি গাড়ীত ঘূৰিব পাৰিবা, তুমি ডাঙৰ ডাঙৰ বিল্ডিং অট্টালিকাত থাকিব পাৰিবা। আচলতে ৰাণু মণ্ডলে সেইখিনি সময় নাপালেই, যিখিনি সময় ৰাণু মণ্ডলক প্ৰয়োজন আছিল। আৰু সেইকাৰণে ৰাণু মণ্ডলে এতিয়া হয়তো এটা মানে অলপমান মানে অস্বস্তি অলপ অনুভৱ কৰে যেতিয়া মানুহ কাষলৈ যায় বা সেই হৈছিল। আগতে কোনেও ৰাণু মণ্ডলক গুৰুত্ব দিয়া নাছিল, আপোনাকো কোনেও গুৰুত্ব নিদিয়ে। চাপ'জ ধৰি লওক আপোনাক কোনেও গুৰুত্ব দিয়া নাছিল আগতে, আজি হঠাতে আপোনাক লাখ লাখ মানুহে আহি আপোনাক ছাপোৰ্ট কৰিলে, লাখ লাখ মানুহে আপোনাক হেঁচাৰি ধৰিলে, আপুনি কি কৰিব? হঠাতে আপুনি কোটি কোটি টকা পালে, আপোনাৰো হয়তো সেইখিনিয়ে হ'ব। আৰু ৰাণু মণ্ডল ঠিক আছে, ৰাণু মণ্ডল লিটাৰেট নহয়, ৰাণু মণ্ডলে শিক্ষা দীক্ষা নাছিল, ৰাণু মণ্ডলে পঢ়া শুনা কৰা নাই, সেইকাৰণে ৰাণু মণ্ডলৰ ব্যৱহাৰটো বয়া। ৰাণু মণ্ডলে ভালকৈ ব্যৱহাৰ কৰিব নাজানে। কিন্তু আপুনিতো জানে, আপুনিতো লিটাৰেট হয়, আপুনিতো ডিগ্ৰী কৰিছে। গতিকে আপুনি প্ৰথমতে এজনী মহিলা হিচাপে আপোনাৰ নৈতিকখিনি ক'ত মানে লুকাল? আপোনাৰ নৈতিকতাখিনি প্ৰথম জৰুৰী। আপুনি যিখিনি কৰিবলৈ যায়, যিখিনি কৰিছে, এগৰাকী মহিলা হিচাপে প্ৰথমতে সন্মান দিয়াটো আপোনাৰ দায়িত্ব, তাৰ পিছৰখিনি পিছৰ কথা। আৰু এটা কথা, ৰাণু মণ্ডলে যি কৰিছে কৰিছে, এগৰাকী মহিলা লিটাৰেট নহয়, কিবা এটা কৈছে আৰু সেইটো ধৰি থকাটো আমাৰ নিজৰে ভুল। আমিতো ডিগ্ৰী কৰিছোঁ, আমিতো জানো, আমিতো বহুত ষ্টাডি কৰিছোঁ। আৰু ৰাণু মণ্ডলটো বাদ দিয়ক, বলিউডৰ বহুত ডাঙৰ ডাঙৰ ষ্টাৰ আছে, সেইবিলাক ষ্টাৰে অকল বেয়া ব্যৱহাৰ কৰাই নহয়, মোবাইল পৰ্যন্ত ভাঙি দিছে, মানুহক বেয়াকৈ গালি শপনি পাৰিছে, আনকি মাৰিও দিছে, চৰ পৰ্যন্ত মাৰিছে, লাখ পৰ্যন্ত মাৰিছে, ঘুচি পৰ্যন্ত মাৰিছে। চ' সেইবিলাক সৰু সৰু কথাত লাগি থকাতকৈ লুক এট ফৰৱাৰ্ড, আগত কি আছে সেইটো গুৰুত্ব দিয়ক।
নতুন কিবা বস্তু নতুন কিবা সন্ধান কৰক, নতুন কিবা তথ্যৰ সন্ধান কৰক। একেটা কথাতে একে ঠাইত থকা পানী কেতিয়াও শুদ্ধ নহয়, সেইবিলাক পানী কেৱল ঘোলাই হয়, বহুতি পানীয়ে কেৱল চাফা হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু তলত কমেণ্ট কৰি নিজৰ মতামত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ভিডিঅ' আপুনি চাই ভাল পায়, যদি এনেকুৱা কাম পছন্দ কৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে আপুনি এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আগতীয়াকৈ পায়। চ' আহি থকা নতুন ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ, জয় হিন্দ।